নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পূজাৰ বতৰ যিহেতু সকলোৰে গাত এইকেইদিন দুৰ্গা পূজা লাগিছে নহয় জানো? গতিকে আমিও আহিলোঁ দুৰ্গা মাৰ আশীষ ল'বলৈ। পুৱাতে এবাৰ আহিছিলোঁ যদিও ভিডিঅ' কৰা নহ'ল। তাৰপিছত ভাবিলোঁ এইবাৰ ভিডিঅ' এটাকে বনাওঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পাব। কাম কৰি আছে ইফালে গাইজ কাম কৰি আছে। কিছু সময় পাছতে পুষ্পাঞ্জলি দিলে আৰু আমি পুষ্পাঞ্জলি লৈ আহিলোঁ। আৰু এতিয়া আমি প্ৰসাদো ল'লোঁ। আমাৰ বিৰিনা প্ৰসাদ লৈ খাইছে। টিউ টিউ কেনেকুৱা লাগিছে? কৈ দিয়া, আজি কুমাৰী পূজাত কি পালা? বহুত বস্তু পালোঁ। কোৱা। আগতে এইটো পালোঁ আৰু ইয়াৰ পিছত নেল পলিচ আৰু মেহেন্দি, দুটা মেহেন্দি পেকেট পালোঁ, দুটা মেহেন্দি পেকেট। ইয়াৰ পিছত কপি এটা, পেঞ্চিল, ৰবৰ, দুটা পেঞ্চিল পালোঁ আৰু ৰবৰ আৰু এটা ক্লিপ খাই আছোঁ মই মাৰি থৈ দিছোঁ। বাহ বাহ বিউটিফুল দেই। ইয়াৰ পিছত এটা ৰবৰ পাইছোঁ, দুটা ৰবৰ, এটা পিংক কালাৰৰ, এটা ব্লু কালাৰৰ। আজি মানে ছোৱালী একদম কুমাৰী পূজাত বহুত বস্তু পাই আনিলে। আৰু খোৱা বস্তু চকলেটটো ভৰি ভৰিকৈ দিছোঁ, ইমান ভাল। কিন্তু আমাৰ কাৰণে নানিলে। আছে এতিয়া খাবলৈ যাম কিনিব গাইছ। ঘৰলৈ আহি এতিয়া আকৌ সন্ধিয়া পূজাৰ আৰতি চাবলৈ আহিছোঁ আৰু লগতে ইয়াতে আৰতি প্ৰতিযোগিতা হয়। আৰু এইফালে মা আৰু এপাদৰ দুয়োজনী খোজত খোজ মিলাই গৈ আছে। এইফালে বিৰিনা, ৰচকী আৰু মই দুয়োজনী আহি আছোঁ। এতিয়া আহিছোঁ মই লগৰ এজনীৰ ওচৰলৈ, মানে তাই ক'লে যে আজি পূজা একেলগে চাব। সেইকাৰণে এতিয়া তাইক লগ কৰিবলৈ আহিলোঁ আৰু ফাইনেলি তাইক লগ পাই গ'লোঁ। আমি দুইজনী হৈ গ'লোঁ ৰেডি যাবলৈ আৰু তাইও হৈ আছিলে ৰেডি। আৰু আমাৰ লগত যাব বা আৰু ভিনি। গতিকে আমি চাৰিওজন ওলাইছোঁ পূজা চাবলৈ বুলি। আমি ওলাইছোঁ। এইখন
হৈছিল পাথৰ কুঁৱাৰীৰ দুৰ্গা পূজা। এইখন চোৱাৰ পিছত আমি আহিছোঁ গণেশগুৰিৰ ফালে, বা আৰু ভিনি যাব বেলেগ ফালে, আৰু মোৰ বান্ধৱীজনী আৰু মই গৈ আছোঁ বেলতলাৰ ফালে। দুয়োজনী চানা কিনি ল'লোঁ আৰু চানা খাই খাই গৈ আছোঁ এতিয়া আমি বেলতলাৰ পূজা চাবলৈ। আমাৰ এজন বন্ধুক লগ পালোঁ আৰু বন্ধুজনকো লগত লৈ ল'লোঁ পূজা চাবলৈ বুলি। গতিকে গৈ আছোঁ তিনিওগৰাকী একেলগে। আকাশে মেঘের বেলা চলছে আসলার ঘন্টা বাজে এলো না নতুন সাজে আকাশে পুজোর लोग काम कर रही है, ये बैठ रही है, यहाँ पे मच्छर आ रही है। এতিয়া মানে আমি কিবা খাব লৈছোঁ। বন্ধুৰ দোকান, বন্ধু বুলি কৈছোঁ। অঁ কৈ দিয়া। ইহঁতে কাম কৰি আছে আৰু ইহঁতকেইটাও লাগি দিছে, ইহঁতকেইটাও কাম কৰি আছে আৰু আমি ইয়াতে मच्छर खेद रही हूँ। काम কৰি আছো দিয়া। এইবিলাক বহুত ভাল লগা কাম কৰে। অলপতে বাচিছে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। কিছু মুহূৰ্ত এনেদৰেই ধৰি ৰাখিলোঁ আৰু আপোনালোকলৈও আগবঢ়ালোঁ। যদি ভাল লাগিলে মোৰ এই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই।